বিয়া 22ত নহয় 2023ত বিয়া হ'ব। বিয়া 2023ত পাতিম বুলি ভাবিছোঁ। হয় হয়, ইতিমধ্যে কিজানি আপোনাৰ ছোৱালী চোৱাটো হৈছিল? ছোৱালী চোৱাটো নাই হোৱা, সঁচা কথা। চোৱা গৈছিলে, কিবা কাৰণত কিবা বিসংগতিত কিবা এটা হ'ল, সেইটোৱে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ এটি জনপ্ৰিয় চৰিত্ৰ মুকু দাদা। আৰু মুকু দাদা মোৰ লগত উপস্থিত আছে। আজি মুকু দাদাৰ কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম, লগতে তেওঁৰ বিষয়ে অলপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম, আৰু লগতে তেওঁৰ কিছু ধুনীয়া সংলাপ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আহকচোন তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, নমস্কাৰ মুকু দাদা। প্ৰথমে আপোনাক মোৰ ইউটিউব চেনেল ৰবিন আছামিজ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। হয় হয়, মোৰ ফালৰ পৰাও তোমালোকে ধন্যবাদ থাকিলে। আচলতে মুকু দাদাক আমি সকলোৱে মুকু দাদা বুলি জানো। আমাৰ অসমৰ প্ৰতিজন মানুহৰ মুখত আছে মুকু দাদা। এই মুকু দাদাৰ আচলতে আমি ভিতৰৰ মানুহজনক হয়তো আমি বহুতে চিনি নাপাওঁ, বহুতে নাজানো। তেওঁ প্ৰকৃততে তেওঁ ক'ত ঘৰ বা তেনেকুৱা বহুতে হয়তো নাজানে, সকলোৱে জানিবলৈ বিচাৰে। সেইকাৰণে মই মুকু দাদাৰ পৰা তেওঁৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ। আৰু যদি বেয়া নাপায় মুকু দাদাই আপুনি আপোনাৰ বিষয়ে কিছুমান কথা কওকচোন। নমস্কাৰ, মই প্ৰথমতে তেওঁৰ এই চেনেলৰ জৰিয়তে সমূহ অসমবাসীকে জনাইছোঁ। মোৰ ঘৰ আমাৰ বাইহাটা চাৰিআলিৰ বিটিয়াৰ ওচৰত বৰশৈলবেটা গাঁৱত। তাৰপিছতে মোৰ ঘৰত মা দেউতা, বৰ্তমান মই আছোঁ। তাৰপিছতে মোৰ ঘৰটোৰ কথা ক'লোঁ, ঘৰত কোন কোন আছে ক'লোঁ। আৰু মই অভিনয় জগতত খোজ দিয়াৰ আজি 10 বছৰ পাৰ হৈ গ'ল। এইবাৰ কিন্তু মই এখন থিয়েটাৰত আছোঁ, হিমাদ্ৰী থিয়েটাৰত। আৰু আজি ইয়াক লগ পাই খুবেই ভাল লাগিলে। মই এটা কথা ক'ম যে যেনেকুৱাকৈ অভিনয় জগতত মোক ধুনীয়াকৈ আপোনালোকে আঁকোৱালি লৈছে, ঠিক তেনেকুৱাকৈ অনাগত দিনবিলাকতো তেনেকুৱাকৈ সদায় মৰম চেনেহ দি যাব আৰু ময়ো আগবাঢ়ি যাব পাৰিম বুলি আশা কৰিছোঁ। মুকু দাদাক মই আৰু অলপমান ভিডিঅ'ৰ কথা অলপ সুধিব বিচাৰোঁ। আপোনাৰ বাৰু বিয়া বাৰু কিবা হৈছে? বিয়া 22ত নহয় 2023ত বিয়া হ'ব। বিয়া 2023ত পাতিম বুলি ভাবিছোঁ। হয় হয়, ইতিমধ্যে কিজানি আপোনাৰ ছোৱালী চোৱাটো হৈছিল? ছোৱালী চোৱাটো নাই হোৱা, সঁচা কথা। চোৱা গৈছিলে, কিবা কাৰণত কিবা বিসংগতিত কিবা এটা হ'ল, সেইটোৱে। আচলতে আমাৰ বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখন আমাৰ প্ৰত্যেকৰে হৃদয়ত আছে। তাৰ সেই চিৰিয়েলখনৰ প্ৰত্যেকটো চৰিত্ৰ আমাৰ আচলতে অন্তৰত চুই যায়। আপুনি এনেকুৱা ধৰক আপোনাৰ হাস্যমধুৰ বা কমেডি বুলি ক'ম, তেনেকুৱা এটা চৰিত্ৰত যে আপুনি অভিনয় কৰিলে, আচলতে কেনেকৈ আৰম্ভ হ'ল, ক'ৰ পৰা আৰম্ভ কৰিলে? আপুনি ভাবিছিল নে কেতিয়াবা যে আপুনি কমেডি দেহত এনেকুৱা অভিনয় কৰিব? নহয়, মানে মই সৰুৰ পৰাই মোৰ এইটোত এটা ইচ্ছা এটা আছিলে। আগতেও মই মানে যেতিয়া সৰু আছিলোঁ গাঁৱত ফাংচন চাব যাওঁ, কমেডিটো মানে তেতিয়াৰ পৰা মই কমেডি কৰাৰ এটা ইচ্ছা আছিলে। আৰু যেতিয়া অলপ ডাঙৰ হ'লোঁ, মেট্ৰিক পৰীক্ষা দিলোঁ। মেট্ৰিক পৰীক্ষা দিয়াৰ পিছতে আমি এটা কৌতুক গোষ্ঠী এটা আছিলে, মামা ভাগিনৰ কৌতুক গোষ্ঠী, তেনেকুৱা খুলি কিনে কৌতুক পৰিৱেশন কৰি তাৰপিছত হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে দুয়োবাৰ কমেডি কিঙতো গৈছিলোঁ। ঠিক তেনেকৈয়ে মোৰ অভিনয় যাত্ৰা আৰম্ভ হৈছিলে। আৰু আগৰ পৰা কমেডিটো ভাল পাওঁ কাৰণে মানে কমেডি লাইনতে গ'লোঁ। আচলতে এটা কথা বহুতে প্ৰশ্ন কৰে, মোকো মাজে মাজে কোনোবা এনেকৈ আলোচনা কৰা হয় বা মোৰ লগত আলোচনা হয় যে আচলতে মুকু দাদা আৰু মণিবল চৰিত্ৰটো আচলতে বহুতেই সোধে যে তেওঁলোকৰ কিবা ভিতৰত আৰু কিবা ধৰক এনেকুৱা হেৰি আছে নেকি, যে দাদা হেৰি আপোনাৰ ভণ্টি বুলি তেনেকুৱা ধৰক কিবা এটা হেৰি আছে নেকি? তেনেকুৱা নাই। তাইৰ ঘৰ নগাঁৱত, তাই বিয়া হৈছে লখিমপুৰ নাওবৈচা। তাৰমানে একেবাৰে মিল আছেতো, সেইটো কাৰণে? হয়, মানে একেবাৰে মিল আছে। হয়তো আগৰ জন্মত কিবা এটা আছিলে। আৰু কিন্তু যদি পাওঁ চিৰিয়েলত ভাই ভণ্টি, এতিয়া নিজৰ ভাই ভণ্টিৰ নিচিনাই হৈ গৈছে। ঠিক আছে, বহুতখিনি ভাল লাগিল। যদি বেয়া নাপায় এটি বেহাৰবাৰী আউটপোষ্টৰ এটা ধুনীয়া সংলাপ এটা দি বেহাৰবাৰীৰ সংলাপ মানে আৰু চবেই ভাল পোৱা, মই
ভণ্টি তাৰপিছত কিবা যোৱাই মানে অৱস্থা মাৰিলে তোমাকো দিম ৰ'বা কেতিয়াবা মই ইমান দিন থাকিলোঁ বিয়াখন আজিলৈকে পাতি দিব পৰা নাই ভণ্টিক তেনেকুৱাকৈ কোৱা যায় সচৰাচৰ ডাইলগবিলাক তেতিয়া মনত থাকে স্ক্ৰিপ্টখন চোৱাৰ পিছত এনেই তেনেকুৱা নাই তথাপিতো অলপ কৈ দিছোঁ আৰু আপোনালোকে চাই থাকে বেহৰবাৰী চাই থাকিলে পাই থাকিব ভিডিঅ'বিলাক তাত মাজতে মই আপোনাক আৰু এটা কথা সুধিম ধৰক অভিনয় বুলি ক'লে কেমেৰাৰ আগৰ অভিনয় আৰু আপোনাৰ যিহেতু কৈছে আপুনি ভ্ৰাম্যমানত ইতিমধ্যে সোমাইছে ভ্ৰাম্যমানত কৰি আছে আপুনি অভিনয় সেই অভিনয় দুটাৰ মাজত পাৰ্থক্যটো আপুনি কি বুলি ভাবে অভিনয় দুটাৰ মাজত পাৰ্থক্যটো একো নাই কাৰণ আমি অভিনেতা হ'লে চবতে অভিনয় কৰিব লাগিব নহয় যে এনেকুৱা হ'ব পাৰে নেকি যে কেমেৰাৰ আগৰ অভিনয়টো বা টান বা অলপ সহজ এনেকুৱা কিবা টান আমাৰ ধৰক কেমেৰাত তেনেকুৱা এটা কিবা এটা ভুল হৈছে আকৌ এবাৰ ৰি কৰিব নোৱাৰি এতিয়া কিবা ভুল হৈছে মানে সেইটো আৰু ৰিপিট নহয় বা ইয়াতে দৰ্শকৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰু কেমেৰাত দৰ্শকৰ লগত পৰোক্ষভাৱে জড়িত তেনেকুৱা আচলতে হয় যিহেতু অভিনয় বুলি ক'লে সহজ বস্তু নহয় অভিনয় বুলি নহয় যিকোনো শিল্পী এটা শিল্পী বোলা বস্তুটো ইমান সহজ নহয় বহুত কষ্টৰ মাজত আপোনাৰ শিল্পীটো এটা হেৰি কৰিব পৰা যায় সকলোৱে আৰু শিল্পী বোলা বস্তুটো মোক এজন মানুহে কৈছিল যে শিল্পী এজন হ'বলৈ শিল্পী খাব পাৰিব লাগে শিল চুবাই ঘূৰি তাক পি খাব পাৰিব লাগে সেইজন শিল্পী আচলতে বহুত কষ্ট সেই বহুত কষ্টৰ মাজতো যিয়ে আপোনাৰ সেই শিল্পীৰ লগত জড়িত হৈ থাকে তেওঁৱে আচলতে শিল্পী হয় সঁচাকৈ বহুত ভাল লাগিল আপোনাৰ লগত সৰুকৈ আপোনাৰ কথা পাতিলোঁ আৰু বহুত ভাল লাগিল আৰু আপোনাক এইখিনি কৈ আপোনাৰ পৰা মই বিদায় মাগিছোঁ হয় আৰু মোৰ তৰফৰ পৰাও তোমালৈ যথেষ্ট ধন্যবাদ থাকিল আগুৱাই যোৱা আৰু আপোনালোকক জনাইছোঁ মোৰ এই চেনেলটো সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব এতিয়াই কৰি দিব ধন্যবাদ থাকিল প্ৰিয় দৰ্শকসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি আজি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ